এটা ভিডিওত এডিশন অফ নাম্বাৰছ ডিসকাস কৰিছিলো আৰু এডিশন অফ নাম্বাৰছত আমি কৰিছিলো যে অড কনজিকিউটিভ আৰু ইভেন কনজিকিউটিভ নাম্বাৰছত কেনেকৈ এড কৰিব লাগে সো তাতে আমি কিছুমান শৰ্টকাট ট্ৰিক্স ইউজ কৰি পেলাই সেইবোৰ সলভ কৰিছিলো আৰু তাতে বিশেষকৈ যোনবোৰ নাম্বাৰছ আমি লৈছিলো সেইবোৰ 1 ডিজিট বা 2 ডিজিট নাম্বাৰ আছে তো আজিৰ এইটো ভিডিওত আমি কিছুমান ডাঙৰ নাম্বাৰছক কেনেকৈ এড বা সাবট্ৰেক্ট কৰিব লাগে তাৰে কিছুমান শৰ্টকাট ট্ৰিক্স এণ্ড টিপছ শিকিব গৈছো সো লেট আস টেক আ কোৱেশ্চন বেসড অন দ্যাট তো এটা কোৱেশ্চন আছে আমাৰ তাত সো লেট মি ৰাইট ডাউন দ্য কোৱেশ্চন সো এতিয়া যদি আমি এটা কোৱেশ্চন লৈছো এইটো এটা প্ৰিভিয়াস ইয়াৰত আহি যোৱা কোৱেশ্চন হয় এসবিআই ক্লাৰ্কত আহি যোৱা কোৱেশ্চন সো তাৰে আমি এটা কোৱেশ্চন লৈছো ইয়াতে আমাক দুটা নম্বৰ এড কৰিব দিছে তাৰ পৰা 596 মাইনাস কৰিছে মাইনাস কিমান কৰিলে 3421 1262 হ'ব এতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন বেসিক্যালি আমি এনেকুৱা ধৰণৰ কোৱেশ্চনছ এনকাউন্টাৰ কৰো এসবিআই এক্সামছ কৰে এসবিআই পিও হ'ব পাৰে ক্লাৰ্ক হ'ব পাৰে আইবিপিএস বা যিকোনো বেংকিং ইনফেক্ট এসএসসি এক্সামছতো আমি এনেকুৱা ধৰণৰ কোৱেশ্চনছ কিছুমান এনকাউন্টাৰ কৰো এতিয়া কোৱেশ্চনটো চাব গলে ইটস ভেৰি সিম্পল যে আমি এড কৰি পেলাই আনসাৰটো ওলাব পাৰো देयर इज नो बिग डील अबाउट इट বাট এইটো বস্তু এড এন্ড সাবট্ৰাক্ট কৰি পেলাই যদি আমি আনসাৰটো ওলাব লাগে ইট ইজ ইজিলি গোইং টু টেক আস লাইক 1.5 minutes to 2 minutes but the main trick is এই সামটো আমি কিমান সোনকালে কৰিব পাৰো that is where we can crack any exam because exam এটা just knowledge ৰ ওপৰত ডিপেন্ড নকৰে it also test যে আমি কিমান সোনকালে এটা বস্তু accurately কৰিব পাৰো তো তাৰে কাৰণে let us discuss some important tips and tricks how to solve this kind of numericals so there are several tricks যোনটো আমি ইউজ কৰিব পাৰো তো মই এতিয়া এটা আগে দুই তিনিটা আমি ট্ৰিক শিকাব গৈ আছো so let us see এইটা ট্ৰিক কিমান ইউজফুল হয় তো এটা ট্ৰিকক আমি যোনটো ক'ব পাৰো that is like digit sum তো digit sum মানে কি বুজাইছে বা তো digit sum মানে আমাৰ যোনটো নম্বৰ আছে তাতে যিমানটা ডিজিট আছে আমি সেই ডিজিট কেইটা এড কৰিব পাৰো আৰু হেনেকে এড কৰি গুটেই কিটা নম্বৰৰে ডিজিট সামটো এড কৰিলে ফাইনাল যোনটো ৰিজাল্ট আছে তাৰে ডিজিট সামটো একে আহিব লাগে দ্যাট ইজ ওয়ান অফ দ্য ইম্পৰ্টেন্ট প্ৰপাৰ্টি যোনটো আমি ফলো কৰিব পাৰো সো এইটো হিচাপত চাব গলে কেনেকুৱা হ'ব লেট আস টেক অল অফ দ্য ডিজিট তো আমাৰ তাত কেইটা নম্বৰছ আছে আমাৰ তাত ইয়াতে এটা নম্বৰ আছে ইয়াতে এটা আছে এইটো সাপোজ আমি x বুলি ধৰি ললো যাৰ ভ্যালুটো আমি ওলাব লাগে ইয়াতে এটা নম্বৰ আছে ইয়াতে এটা নম্বৰ আছে সো ফাৰ্স্ট লেট আস টেক 4368 তো ইয়াৰ ডিজিট সামটো কিমান হ'ব তো ইয়াৰ ডিজিট সামটো ওলাব গলে আমি জাস্ট ডিজিটস কেটা এড কৰিব লাগিব তো ডিজিটস কেটা এড কৰোতে আৰু এটা কথা মই তোমালোকক ক'ব বিচাৰো যোনটো আমি ইউজফুলি ইয়াতে কামত খটাব পাৰো সেইটো হ'ল যে যদি দুটা নম্বৰৰ ডিজিট সাম বা যিকোনো এটা নম্বৰক যদি আমি চাওঁ সেইটো নম্বৰ যদি 9 হয় তেতিয়ালে 9 টো কনসিডাৰ নকৰিলেও হৈ যায় এনেকুৱা নহয় যে কৰিলে কিবা ভুল হ'ব বাট 9 টো কনসিডাৰ নকৰিলেও আমি এই ডিজিট সামটো ওলাব পাৰো তো ইয়াতে যেনেকৈ আমি দেখা পাইছো 6 + 3 কৰিলে কিমান হ'ব 6 + 3 কৰিলে 9 হ'ব তো সেই 9 টো আমি কেনসেল আউট কৰি ল'ব পাৰো তাৰপিছত কিমান থাকিলে আমাৰ 4 + 8 4 + 8 মানে কিমান হ'ব 12 তো 1 + 2 কৰিলে কিমান হ'ব 3 তো ইয়াৰ ডিজিট সামটো কিমান হৈ গৈছে 3 okay that is how we need to find out the digit sum ঠিক তেনেদৰে এতিয়া যে আমি বাকি কিটা নম্বৰৰ ডিজিট সাম কৰো তো কিমান হ'ব আমাৰ নেক্সট নম্বৰটো আছে 2158 তো ইয়াতে আমি 8 + 1 কৰিলে 9 হৈ যায় তো আমি এটা কেনসেল আউট কৰিব পাৰো সো 8 and 1 কেনসেল হৈ গ'ল 5 + 2 that is 7 তো ডিজিট সামটো হৈ গ'ল 7 ঠিক তেনেদৰে নেক্সট নম্বৰটো আমাৰ তাত কিমান আছে 596 তো 596 ৰ যদি আমি ডিজিট সাম কৰিম তাতে তো অলৰেডি এটা 9 আছে আমি এই 9 টো কেনসেল কৰি দিব পাৰো তো 596 ৰ যদি আমি 9 টো কেনসেল কৰি দিও তেতিয়ালে ডিজিট সাম কিমান হ'ব 5 + 6 that is 11 11 ৰ 1 + 1 কৰিলে কিমান হ'ব that is 2 তো এইকেইটা আমি ডিজিট সাম উলাই ললো এতিয়া এই দুটা নম্বৰৰ ডিজিট সাম কি তেনেদৰে যদি আমি উলাও আমি কি ইজিলি উলাব পাৰিম ইয়াতে আমাৰ হৈ আছে অলৰেডি 4 + 3 কিমান হৈছে 7 7 + 2 that is 9 তো এইখিনি কেনসেল হৈ গ'ল তো ইয়াতে কিমান থাকিলে 1 ইয়াতে কিমান হ'ব 6 + 2 is 8 8 + 1 is 9 তো ইয়াতে কেনসেল হৈ ইয়াতে কিমান থাকিলে 2 সো এতিয়া আমি অকল ডিজিটস কেটা এড কৰিম ডিজিট সাম যোনকেটা আছে এইকেটা ডিজিট আমি এতিয়া এড কৰিম তো কিমান হ'ব এইটো গৈ মেলি ইয়াৰ পৰা এই 3 + 7 - 2 - x that is equal to ইয়াতে কিমান আছিল 1 প্লাস ইয়াতে ডিজিট সাম কিমান আছিল 2 তো এইটো সাম কৰিবলৈ একদম সহজ এতিয়া ইয়াতে কিমান আহিব 7 + 3 is 10 10 - 2 is 8 তো 8 - x that is equals to 3 তো x কিমান আহিব লাগিব x আহিব লাগিব 5 মানে আমাৰ যোনটো আনসাৰ হ'ব তাৰ ডিজিট সামটো কিমান আহিব লাগিব 5 আহিব লাগিব তো এটা আমি জাস্ট অপশনস কেটাৰ পৰা চালে হৈ গ'ল এইটো যাৰ ডিজিট সাম 5 হ'ব that is our answer তো হেতু বস্তু এতিয়া আমি চেক কৰি চাও তো ইয়াতে কি হৈ আছে 6 + 1 that is 7 7 + 6 that is 13 তো 13 ৰ ডিজিট সাম কৰিলে 4 তো এইটো নহব ঠিক তেনেদৰে আমি যদি বেলেগ অপশনস কেটা চেক কৰি চাও 7 + 1 8 8 + 1 9 তো এইখিনি কেনসেল হৈ গ'ল ইয়াতে 4 আহিছে ইয়াতে কিমান আহিব 7 + 2 9 তো এইখিনি কেনসেল হৈ গ'ল ইয়াতে 5 আহিছে ইয়াতে কিমান আহিছে 4 + 3 7 7 + 1 is 8
8 plus 8 is 16, 16 মানে 1 plus 6 এইটো হ'ব 7 তো আমাৰ ডিজিট সামটো ক'ত মিলিছে আমাৰ থাৰ্ড অপচনটোত মিলিছে x ৰ ভ্যালুটো 5 আহিছে তো আমাৰ আনসাৰটো কি হ'ব আমাৰ আনসাৰটো 1247 হ'ব বাট ইয়াতে আৰু এটা অপচন আছে যোনটো হ'ল none of this তো এইটো বস্তু কি আমি কেনেকৈ ট্যাকল কৰিম তো এইটো বস্তু ট্যাকল কৰিবলৈ we can now use one of the other techniques but basically none of this is very rare case যোনটো কেতিয়াবা আনসাৰ হ'ব পাৰে but still আমি এই probability টো এৰিব নোৱাৰো তো none of this টো চেক কৰিবলৈ এতিয়া আমি কি কৰিব পাৰো now we can find out the sum of last two digit আমি যদি লাস্ট দুটা ডিজিট লৈ পেলাই কৰো তেতিয়া হলে কেনেকুৱা হ'ব ইয়াৰে লাস্ট দুটা ডিজিট কিমান হ'ব 68 ইয়াৰে লাস্ট দুটা ডিজিট কিমান হ'ব 58 ইয়াৰে লাস্ট দুটা ডিজিট কিমান হ'ব 96 ইয়াৰে লাস্ট ডিজিটটো আমি x বুলি ললো ইকুয়ালস টু ইয়াতে কিমান হ'ব লাগিব ইয়াৰে লাস্ট দুটা ডিজিট 21 প্লাস ইয়াতে লাস্ট দুটা ডিজিট 62 right তো এইখিনি কৰি পেলাই আমাৰ যেটো x ৰ ভ্যালু হ'ব তাতে লাস্ট দুটা ডিজিট আহিব এই লাস্ট দুটা ডিজিট যদি আমাৰ 47 ৰ লগত মিলি আছে দেন উই আর কোয়াইট শিওর যে আমাৰ আনসাৰটো 1247 হ'ব সো দিস ইজ ইয়োৰ টাস্ক ফৰ দ্য ডে তোমালোকে এইটো কৰি চাবা আৰু ইয়াতে আমাৰ আনসাৰটো 47 এ আহিব লাগিব সো দিস ইজ ওয়ান অফ দ্য ইম্পৰ্টেন্ট টেকনিক যোনটো আমি ইউজ কৰি ইয়াক সলভ কৰিব পাৰো তো ইয়াতে আমি দুটা টেকনিক এতিয়া চালো এটা হ'ল ডিজিট সাম এটা হ'ল লাস্ট টু ডিজিট এটা লাস্ট টু ডিজিটটো নাচাই পেলাই আমি ইয়াক আকৌ অকমান সিম্পলিফাই কৰি লাস্ট ডিজিটটো চালে হৈ যাব পাৰে বুলি আমি কনসিডাৰ কৰি আমি সামটো কৰিব পাৰো তো লাস্ট ডিজিটটো চালে কেনেকুৱা হ'ব লেট আস ট্রাই টু ফাইন্ড ইট আউট সাপোজ আমি সেম নিউমেৰিকেলটো এতিয়া লাস্ট ডিজিটৰ টেকনিকটো ইউজ কৰি সলভ কৰিব গৈ আছো লাস্ট ডিজিট মানে এবাৰ জাস্ট আমি লাস্টৰ ডিজিট কেটা চালে হৈ গ'ল তো লাস্টৰ ডিজিট কেটা কিমান আছে 8 ইয়াতেও 8 ইয়াতে 6 এটো x বুলি ন তো 8 plus 8 - 6 - x is equal to 1 plus 2 right so etu kiman hobo 8 plus 8 is 16 16 minus 6 is 10 so 10 minus x is equal to 3 to x to kiman ahibo 7 mane amar jotu final solution ahibo tar last digit to kiman hobo laibo 7 etu code ase option c ase to ami dui tinita technique kori saisu gote gita amar option to guntu aise option c aise to any ধৰণৰ techniques use kore iman ডাঙৰ numbers or solutions we can do it in like 5 to 7 seconds which is very handy in cracking any kind of examinations now let us check few more questions based on this kind of techniques so এতিয়া আমাৰ এটা ডাইৰেক্ট question আছে this is like a 5 digit figure 5 digit figure দুটা আছে আমাৰ মেডিকেল এড কৰি পেলাই something plus 37098 হ'ব লাগে so এইটো সম আমি জেনাৰেল টেকনিক ইউজ কৰি পেলাই কৰিব গলে এইটো টেক আছে লট অফ টাইম তো এটা সাপোজ আমি ট্ৰিক্স কেটা ইউজ কৰো সাপোজ প্ৰথমতে আমি লাস্ট টু ডিজিটৰ ট্ৰিকটো ইউজ কৰিছো লাস্ট টু ডিজিট কিয় কাৰণ ইয়াতে আমাৰ যোনবোৰ অপচনছ আছে অপচনছবোৰ অলমোস্ট নিয়াৰ এবাউট ইচ আদাৰ আছে তো যেহেতু নিয়াৰ এবাউট ইচ আদাৰ আছে উই নিড টু বি ভেৰি শিওর যে আমাৰ আনসাৰটো কোনটো হ'ব পাৰে তো লাস্ট টু ডিজিট যদি ল ইয়াতে লাস্ট টু ডিজিট কেটা কিমান আছে 21 86 so 21 plus 86 that must be equals to x plus ইয়াতে কিমান আছে 98 তো ইয়াৰ পৰা x ৰ ভ্যালুটো আমি কিমান পাইলাম এইটো হৈ যাব 107 this would be x plus 98 তো x ৰ ভ্যালুটো আহিব 9 যেহেতু আমাৰ 2 ডিজিটৰ কথা পাতি আছো তো আমি এইটো 9 লিখি আমি কি লিখিব লাগিব 09 এটা 09 থকা নাম্বাৰটোৰ আমাৰ আনসাৰ হ'ব লাগে তো 09 থকা আমাৰ দুটা নাম্বাৰ আছে ৰাইট আমাৰ তাত অপচন বি এণ্ড অপচন সি দুটাতে আমাৰ 09 এণ্ড 09 আছে so we cannot be sure যে আমাৰ কারেক্ট আনসাৰটো কি হয় তো তেতিয়া হলে আমি আৰু এটা টেকনিক ইউজ কৰিছো সাপোজ এতিয়া আমি ডিজিট সাম কৰিছো এতিয়া যদি আমি ডিজিট সাম ৰুলটো এপ্লাই কৰিছো তেতিয়া কি হ'ব পাৰে লেট আস চেক ইট আউট তো ডিজিট সাম কৰিলে আমি গুটেকিটা ডিজিট এড কৰিব লাগিব তাতকে বেটাৰ আমি আৰু এটা ইজিলি টেকনিক ইউজ কৰিব লাগে কাৰণ ডিজিট সাম কৰিলে এতিয়া আমাৰ তাত 5 ডিজিট নাম্বাৰস আছে তো এইটো অকমান টাইম লাগিব পাৰে তো লেট আস চেক লাস্ট ডিজিট কিন্তু লাস্ট ডিজিট চেক কৰিলে ইয়াতে কি হ'ব লাস্ট ডিজিটটো চেক কৰিলে ইয়াতে আমাৰ গুটেকিটাতে 9 আছে সো এটা এপ্লিকেবল নহয় তো হেনেকে আমি ডিসাইফাৰ কৰিব পাৰিম যে কোনটো টেকনিক কেতিয়া ইউজ কৰিব লাগা যায় তো ইয়াতে আমি লাস্ট ডিজিট কৰিলে নহব আমি ইয়াতে ডিজিট সামে কৰিব লাগিব তো লেট আস গো বাই দ্য টেকনিক তো ইয়াতে কি হ'ব let us check it out so 5 plus 3 that is 8 8 plus 1 9 so 8 eta 9 amar cancel hoy gol right 8 plus 1 9 cancel hoy gol to yare kiman thakile 3 plus 2 that is 5 5 plus 5 that is 10 10 mane 1 aru 0 to yare digit sum to 1 hobo yare kiman hobo 9 to ami directly cancel kori diu 6 plus 3 eto 9 hobo eto cancel hoy gol 8 plus 6 that is 14 14 mane 1 plus 5 hobo to 1 plus 4 hobo that would be 5 to yate amar digits kita digit sum ahile 1 yare digit sum amar ahile 5 let us see yare digit sum kiman hobo 9 to cancel hoy gol 3 plus 7 that is 10 10 mane 1 plus 0 1 thakile 1 plus 8 that is again 9 to cancel hoy gol to 0 hoy gol to kiman ahi gol amar 1 digit sum to amar ahi gol 1 plus 5 that is equals to x plus 0 তেতিয়া x ৰ ভ্যালুটো কিমান হ'ব লাগিব
6 হ'ব লাগিব তাৰমানে আমাৰ ডিজিট সামটো কিমান হ'ব লাগিব 6 হ'ব লাগিব now if we compare that answer তেতিয়ালে ইয়াতে আমি ডিজিট সাম কাৰ 6 পাইছো let us check it out তো আমি অলৰেডি গম পাও যে আমাৰ আনসাৰ টু বি আৰু সি ৰ মাজত হ'ব লাগে তো আমাৰ 9 বোৰ আমি ক্যান্সেল কৰি দিব পাৰো 9 বোৰ ক্যান্সেল কৰিলে ইয়াতে 6 আহিছে ইয়াতে আমি 9 টো ক্যান্সেল কৰি ইয়াতে আমাৰ 8 আহিছে তো আমাৰ ডিজিট সাম কিমান আহিব লাগে 6 আহিব লাগে মানে আমাৰ আনসাৰটো কোনটো হ'ব option B so that is how we can find out the solution now let us check one last question based on the same techniques so ebar amar ta eta percentage or sum ase question to ase 88% of 370 plus 24% of 210 minus something that must be equals to 180 তো এটা percentage or questions or আমি কেনেকে digit sum of tricks বোৰ ইউজ কৰিব পাৰো তো প্ৰথমতে ইয়াত যদি আমি percentage or breakdown কৰি লিখো তেতিয়ালে কেনেকুৱা লিখিব 88% মানে 88/100 into 370 plus 24/100 into 210 minus x equals to 180 तो याते एक আমি digit sum কেনেকৈ apply কৰিম let me show it to you তো digit sum কৰিবলৈ just numbers বোৰ আমি add কৰি পেলাই digit কেটা add কৰি পেলাই আমি total sum টো লিখিব লাগে তো ইয়াতে কিমান হ'ব এতিয়া যদি আমি numbers কেটা লিখো 8 plus 8 কৰিলে আমি কিমান পাম 16 মানে 1 আৰু 6 থাকিব তো 1 plus 6 কৰিলে কিমান হৈ যাব 7 তো ইয়াৰে digit sum টো 7 হৈ যাব ইয়াতে তো 1 এ হ'ব 1 plus 0 plus 0 তো এইটো 1 এ থাকিলে তো 7/1 লিখিব পাৰিম আমি তাক ইয়াৰে digit sum কিমান হ'ব 7 plus 3 that is 10 10 মানে 1 0 1 plus 0 কাটি কৰিলে কিমান পাম আমি 1 পাই যাম তো এইটো কিমান হৈ গ'ল 7 into 1 similarly ইয়াতে আমি digit sum কৰিলে কিমান হ'ব 4 plus 2 that is 6 so ইয়াৰে digit sum টো 6 হ'ব 2 plus 1 plus 0 ইয়াৰে digit sum টো হ'ব 3 তলটো 1 এ আহিব so এইটো আমি কি লিখিব পাৰো plus 6 into 3 minus x is equal to ইয়াৰে digit sum কৰিলে কিমান পাম 8 plus 1 that is 9 9 হলে আমি ক্যান্সেল কৰি দিও তো থাকি গ'ল কিমান 1 so এইটো হৈ গ'ল 1 so this is nothing but 7 plus 18 minus x that is 1 so 18 or digit sum কৰিলে আমি কিমান পাম 18 or digit sum কৰিলে আমি 9 পাম তো 9 টো আমি ক্যান্সেল কৰি কৰিব পাৰো ৰাইট তো এইটো কিমান হৈ গ'ল তেতিয়ালে 7 minus x that is equal to 1 তো x ৰ ভ্যালুটো কিমান আহিব 6 মানে আমাৰ digit sum ৰ আনসাৰটো কিমান আহিব লাগিব digit sum ৰ আমাৰ আনসাৰটো আহিব লাগিব 6 so ইয়াতে তো এইটো হ'বই নোৱাৰে কাৰণ অলৰেডি 6 আছে 5 plus 2 that is 7 11 plus 6 13 3 plus 1 4 হ'ব তো ইয়াৰ digit sum 4 হ'ব ইয়াৰ digit sum কিমান হ'ব পাৰে 8 plus 2 that is 10 10 plus 5 is 15 15 মানে 1 plus 5 ইয়াৰ 6 আহিছে ইয়াৰ কিমান হ'ব পাৰে 8 plus 2 that is 10 10 plus 6 is 16 to 1 plus 6 that is 7 ইয়াৰো কিমান হ'ব 8 plus 3 that is 11 11 plus 5 16 মানে 1 plus 6 that is 7 তো digit sum কাৰ ম্যাচ কৰিছে অপচন বি তো আমাৰ আনসাৰটো কোনটো হ'ব অপচন বি so that is how we can use these shortcut techniques to solve any kind of bigger numericals so এনেকুৱা ধৰণৰ আমি আৰু বেলেগ বেলেগ techniques লৈ আহি আছো in our next videos thank you and keep watching